ছাত্ৰ-ছাত্ৰী এখন আমি আজি ক্লাছ 8ৰ মেথছৰ অনলাইন 2.1ৰ 2 নম্বৰ কুৱেশ্যনখিনি লৈ আহিছোঁ 2 নম্বৰ কুৱেশ্যন দিয়া আছে তলৰ প্ৰত্যেকটো সমীকৰণ লগতে চলকৰ কিছুমান মান দিয়া হৈছে এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটো সমাধান হ'ব নিৰ্ণয় কৰা আমাক এনেকুৱা ধৰণৰ ইকুৱেশ্যনবিলাক সমীকৰণবিলাক দিয়া আছে তাতে চলকৰ মানবিলাকো দিয়া আছে চলকৰ মান তিনিটাকৈ দিয়া আছে তাৰ কোনোবা এটা মান সমীকৰণটো সমাধান হয় এই হেইটো মানটো আমি x অফ ভ্যালুটো উলিয়াব লাগে আমাৰ প্ৰথম কোৱেশ্যনটো দিয়া আছে 1 নম্বৰ 2x - 4 = 0 তাত x ৰ মান কিমান দিয়া আছে x = 1, 2, -2 এটা প্ৰথমতে আমি এক্সট্ৰাকে উলিয়াব লাগিব এক্সট্ৰাকে x = 1 ৰ বাবে আমি 1 ৰ মান 1 টো বহাই চাওঁ x তে 2x - 4 = 0 আছিল x ৰ ঠাইত কি বহাম এবাৰ 1 2 * 2 - 4 = 0 এটো কিমান হ'ব -2 = 0 এটা -2 = 0 হ'ব জানো নহ'ব হেতু কাৰণে এটো কি হ'ব not equal 0 এটাকে left hand side not equal right hand side মানে এটো not equal হল যেহেতু x = 1 নহয় এটা নেক্সট আমি কৈছাম x = 2 বাবে এটা x ৰ ঠাইত আমি 2 বহাই চাম আমাৰ সমীকৰণটো আছিল 2x - 4 = 0 এটা x ৰ ঠাইত বহাম 2 2 2 গুণ 4 - 4 0 4 - 4 কিমান হ'ব 0 = 0 এই দুটা সাইড যেহেতু মিলিলে এটাকে কি হ'ব এটো লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড আমাৰ মানটো ওলাই গ'ল আমাৰ কোনটো মানৰ কাৰণে মিলিলে x ক কি মানটো কাৰণে মিলিলে 2 এটাকে x = 2 সমীকৰণটো সমাধান হ'ব নেক্সট আমাৰ 2 নম্বৰ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো আছে 11y + 5 = -6 ইয়াত y মানটো আছে y মানবোৰ দিয়া আছে 0 1 আৰু -1 এটা প্ৰথমতে আমি y = 0 বাবে প্ৰথমতে y মানটো আমি শূন্যটো বহাই চাম সমীকৰণটো আছে 11y + 5 = -6 এটা y ঠাইত কি বহাম আমি 0 11 ৰ লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব এটা চোৱা 5 = -6 আছে এতিয়া এটো 5 আৰু -6 সমান হ'ব পাৰে জানো নোৱাৰে হেতু কাৰণে এটো কি বহিব not equal -6 এটা কি হ'ব এটো লেফট হ্যান্ড সাইড not equal right hand side নেক্সট আমি কি কৰিম y = 1 ৰ বাবে উলিয়াম y = 1 ৰ বাবে আমি সমীকৰণটো কি আছিল 11y + 5 = -6 তে y ঠাইত কি বহাম 1 11 পাছে যোগ কৰিলে কিমান হ'ব 16 16 আৰু -6 টো জানো এক সমান হ'ব নহয় হেতু কাৰণে আমি ইয়াত কি বহাম not equal -6 এটাকে left hand side not equal right hand side এতিয়ালৈকে আমাৰ মিলা নাই নেক্সট y = -1 ৰ বাবে 11y + 5 = -6 এটা y ঠাইত কি পাম আমি -1 -11 + 5 = -6 -11 + 5 এটো কিমান হ'ব -6
দুইটা সাইডে -6 মিলিছে এটাকে লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড এটাকে কি লিখিব আমি লাষ্টত এটাকে y ইকুৱেল -1 সমীকৰণটো সমাধান নেক্সট 3 নম্বৰ কুৱেশ্যনটো 3 নম্বৰ কুৱেশ্যনটো আছে 3y by 5 equal 3 y মানবিলাক আছে তাত y equal 3 -3 আৰু 5 এটা প্ৰথমতে আমি কি কৰিম y equal 3 বহাই চাম y equal 3 বাবে সমীকৰণটো আছে 3y by 5 equal 3 এটা y ঠাইত আমি কি বহাম 3 3 3 গুণ 9 by 9 by 5 equal 3 এটা এটো জানো একে হয় 9 by 5 equal 3 টো নহয় এটো কাৰণে আমি ইয়াত কি কৰিম not equal 3 এটাকে left hand side not equal right hand side next আমি কি বহাম y equal -3 বাবে সমীকৰণটো আছিল 3y by 5 equal 3 এটা y ঠাইত বহাম আমি -3 3 3 গুণ 9 আগত মাইনাছত বহিব মাইনাছটো আছিল না তো মাইনাছ বহিব -9 by 5 equal 3 এটো ইকুৱেল হ'ব জানো সমানটো নহয় হেতু কাৰণে এটো কি হ'ব not equal 3 এটাকে left hand side not equal right hand side that's why y equal 3 নহল y equal -3 কাৰণে উত্তৰটো সমাধানটো নললে এটা নেক্সট আমি কি বহাম y equal 5 ৰ বাবে সমীকৰণটো আছিল 3y by 5 equal 3 এতিয়া আমি y ঠাইত বহাম কি 5 দেখছোৱা এই পাঁচটো কটাকটি যাব ওপৰে তলে কটাকটি গ'ল থাকিলে কি 3 equal 3 এটো দুটা সমান হ'ব যিহেতু এটা কি লিখিম আমি ইয়াত লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড আমি লাষ্টত কি লিখিম এটাকে y equal 3 y equal 5 সমীকৰণটো সমাধান নেক্সট 4 নম্বৰটো 4 নম্বৰ কুৱেশ্যন দিয়া আছে x plus 5 equal 7 minus x x ৰ ভ্যালু আছে x equal 1 minus 1 আৰু 2 এটা আমি প্ৰথমতে কি কৰিম x equal 1 ৰ বাবে x plus 5 equal 7 minus x x ৰ ঠাইত কি বহাম আমি এতিয়া 1 1 আৰু 5 যোগ কৰিলে 6 আৰু 7 সৰি এটো x 1 বহাব থাকি গ'ল 7 minus 1 কৰিলে 6 দুইটা 6 মিলি গ'ল আমাৰ প্ৰথমটোতে ওলাই গ'ল এটো এটাকে লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড আমাৰ বাকিখিনি কৰিব দৰকাৰ নাই যিহেতু আমাৰ প্ৰথমটোতে উত্তৰ ওলাই গৈছে লাষ্টত কি লিখিম আমি এটাকে x equal 1 সমীকৰণটো সমাধান next 5 নম্বৰটো 2x plus 1 by 3 equal 1 আৰু x ৰ ভ্যালু আছে x equal 1 by -2 1 by 2 আৰু 1 by 3 প্ৰথমতে কি বহাম x equal 1 by -2 বাবে
সমীকৰণটো আছে 2x plus 1/3 equal 1 x ঠাইত বহাম আমি কি 2 into 1 minus 2 plus 1/3 equal 1 2 কটা কটি গ'ল আৰু থাকিলে কি 1 আৰু মাইনাছটো আছিল না এইটো মাইনাছ এতিয়া ইহঁতক কি কৰিব লাগিব আমি লসাগু ল'ব লাগিব লসাগু ল'লে কিমান 3 মাইনাছ 1টো আছিলে ন তাৰ লগত কি পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব 1 3 গুণ 3 হ'ব minus 3 by minus 3 plus এইপিনে কি হ'ব 1 minus 3 plus 1 by 3 equal 1 এইটো কিমান হ'ব minus 2 by 3 equal 1 এইটো ইকুৱেল হ'বনে নহয় এইটো কাৰণে ইয়াত কি লিখিম not equal 1 এটাকে left hand side not equal right hand side next x equal 1 by 2 বাবে সমীকৰণটো আছিলে 2x plus 1 by 3 equal 1 x ঠাইত আমি বহাম 1 by 2 আকৌ 2 কটা যাব থাকিব কি 1 plus 1 by 3 মানে 1 এইটো 3 আমি লসাগু ল'লোঁ 3 plus 1 হ'ল equal 1 3 লগত এক যোগ কৰিলে কিমান হ'ব 4 by 3 equal 1 এইটো ইকুৱেল নহয় কি লিখিম আমি not equal এটাকে left hand side not equal right hand side next কি বহাব আছে আমাৰ x equal 1 by 3 বাবে সমীকৰণটো আছিলে 2x plus 1 by 3 equal 1 x ঠাইত আমি কি বহাম 1 by 3 plus 1 by 3 আছিলে equal 1 কিমান হ'ব 2 by 3 plus 1 by 3 equal 1 এতিয়া 3 লসাগু ল'লোঁ ওপৰত কি আছিলে 2 plus 1 equal 1 2 একে যোগ কৰিলে 3 by 3 equal 1 3 কটা কটি গ'ল কিমান হ'ব এতিয়া কটা কটি গ'লে 1 থাকিলে এইটো দুটা চাইডে যিহেতু একে হ'ল লেফ্ট হেণ্ড চাইড ইকুৱেল ৰাইট হেণ্ড চাইড গতিকে আমাৰ সমীকৰণটো সমাধান কিমান x ইকুৱেল 1 by 3 সমীকৰণটো সমাধান নেক্সট 6 নম্বৰ কুৱেশ্যনটো আছে 10p minus 4 equal 4 into 2p plus 1 তাত p মানবিলাক দিয়া আছে 2 4 আৰু minus 4 প্ৰথমতে আমি কি কৰিম এইটো p equal 2 বাবে সমীকৰণটো আছে 10p minus 4 equal 4 into 2p plus 1 p ঠাইত কি পাম আমি 2 এপিনে কি হৈ যাব 20 minus 4 এপিনে 2 2 4 4 লগত এক যোগ কৰিলে প্লাছ এপিনে কিমান হ'ব 20 minus 4 16 4 5 গুণ 20 এইটো ই সমান হ'ব জানো নহয় সেইটো কাৰণে নট ইকুৱেল আমাৰ কি হ'ল লেফ্ট হেণ্ড চাইড নট ইকুৱেল ৰাইট হেণ্ড চাইড নেক্সট আমি মান বহাম p ইকুৱেল 4 বাবে সমীকৰণটো আছিলে 10p minus 4 equal 4 into 2p plus 1 এতিয়া p ঠাইত বহাম আমি 4 এপিনে p ঠাইত 4 plus 1 10 4 গুণ 40 minus 4 4 4 গুণ 8 8 যোগ 1 40 পৰা 4 বিয়োগ কৰিলে 36 এপিনে 4 into 9 8 যোগ 1 9 36 equal 4 9 গুণ 36 যেহেতু দুটা এক সমান সেইটো কাৰণে সৰি এইটো নট ইকুৱেল নহয় এইটো কি হ'ব সমান এটাকে লেফ্ট হেণ্ড চাইড ইকুৱেল ৰাইট হেণ্ড চাইড এটাকে p ইকুৱেল 4 সমীকৰণটো সমাধান
ইমানতে আমাৰ 2 নম্বৰ কুৱেশ্যনখিনি শেষ হৈছে